তুমি আহিবানে উভতি? বিহু আহি পাবহি হৈছে, প্ৰকৃতিও সলনি হৈছে, লুইতখন বৈ আছে, কিন্তু লুইত যেন আজি অন্ধ। লুইতক বোৱাবলৈ সুৰ নাই, প্ৰকৃতিক বুজিবলৈ ভাষা নাই, বিহুক আদৰিবলৈ শব্দ নাই। নাজানো এইবাৰৰ মাঘৰ বিহুৰ উৰুকা হ'ব উৰুঙা, মেজিৰ জুই জ্বলিবনে তাকো নাজানো। তুমি নাই নহয় সেইবাবেই। সাগৰ বিচাৰি আঁতৰি যাওঁতে এবাৰ ভাবিব লাগিছিল, লুইতখনেই দেখোন এখন সাগৰ। মানুহ বিচাৰি দূৰলৈ যাওঁতে এবাৰ ভাবিব লাগিছিল, অসমীয়াই দেখোন তোমাৰ সৰ্বোচ্চ। তুমি নাথাকিলেও বুকুত বাজি থাকিব গৰ্জন, তুমি নহ'লেও সুৰ ভাহি থাকিব প্ৰতিদিন প্ৰতিপল। এইবাৰৰ বিহু তিনি উকা উৰুঙা, বিহুখনো জানো সম্ভৱ তোমাৰ অবিহনে? পাৰিলে আহিবা আকৌ, শদিয়াৰ পৰা ধুবুৰী হৈ, গাঁৱৰ পৰা নগৰলৈ, বিহুৰ পৰা গানলৈ, কবিতাৰ পৰা সমাজনীতিলৈ। একেলগে আগুৱাম বুকুতে তোমাৰটো ভৰি থৈ। পিছে তুমি আহিবানে উভতি?